বন্ধুসকল এসাজ উহুৱা নগা খাদ্যৰ জুতি ল'বলৈ আমি আজি আহিছোঁ তেজপুৰৰ কেতেকীবাৰীত থকা নাগা কিটচেনলৈ। ৰেষ্টুৰেণ্টখনত সোমোৱাৰ পিছতে আপুনি গোন্ধ পাব নগাসকলৰ অতি প্ৰিয় বাঁহগাজৰ গোন্ধ। বাঁহগাজৰ গোন্ধই মতলীয়া কৰাৰ সময়তে আপোনাক মোহাচ্ছন্ন কৰি তুলিব খুব কম ঠাইতে ৰেষ্টুৰেণ্টখনত সজাই থোৱা তেওঁলোকৰ আচবাববোৰে। আৰু আমাৰ অপেক্ষাৰ অন্ত পেলাই এগৰাকী পৰিচাৰিকা আহি আমাৰ সন্মুখত পৰিৱেশন কৰি গ'ল আমি অৰ্ডাৰ কৰা মাংসৰ বইল, মাছৰ বইল বাঁহগাজৰ সৈতে। আৰু ময়ো নিশ্চিত যে স্বাস্থ্যসন্মত এই উহুৱা খাদ্য অৰ্থাৎ বইল খাদ্য আপোনাৰো বহুত প্ৰিয়, নহয় জানো? যেতিয়া আপোনাৰ সন্মুখত আপোনাৰ প্ৰিয় খাদ্য আহি পৰে আপুনি জানো ৰৈ থাকিব পাৰে? আমাৰ সন্মুখত যেতিয়া আমাৰ প্ৰিয় খাদ্য আহি পৰিলহি আমিও ৰৈ নাথাকিলোঁ, আমিও খোৱা আৰম্ভ কৰি দিলোঁ। Mrs. Wifey, how's the taste? আৰু উদৰ পূৰাই এসাঁজ ধুনীয়া খাদ্য খাই আমিও ঘৰমুৱা হ'লোঁ। আপোনালোককো জনালোঁ শুভ ৰাত্ৰি।